ইয়াৰ আগৰ ভিডিঅ'টোত আমি অখণ্ড সংখ্যা আৰু ইয়াৰ যিখিনি বিধি আছিলে সহযোগ বিধি আবদ্ধ বিধি আৰু ক্ৰম বিনিময় বিধি সেইখিনি কেনেকৈ কি হয় আমি লক্ষ্য কৰিলোঁ এণ্ড আজি আমি ষ্টাৰ্ট কৰিম অনুশীলনী 1.1 একৰ্ডিংলি আমি কৰি যাম 1.1 1.2 আজি এটা ভিডিঅ'ত 1.1 আমি কৰিম যিমানখিনি পাৰোঁ তো দেৰি নকৰোঁ প্ৰথম সমস্যাটো লৈ যাওঁ প্ৰথম আছে 5 আৰু -13 মাজত কিমানটা অখণ্ড সংখ্যা আছে তো তাৰ কাৰণে আমি প্ৰথমতে সংখ্যা ৰেখা আঁকি ল'ম সংখ্যা ৰেখাৰ মাজত 0 5 আৰু -13 যেহেতু কৈছে আমি অলপ সাইড লাইন আঁকি ল'ম 1 2 3 4 5 -1 -2 -3 -4 -6 -8 -9 -10 জুৰিছে কাৰণে ওপৰ লিখি ল'ম -11 -12 -13 সো আমি কৰিব লাগিব এতিয়া 5 আৰু -13 মাজত কিমানটা অখণ্ড সংখ্যা আছে 5 আৰু -13 মাজত যিমানটা সংখ্যা আছে কিমানটা হিচাপ কৰি আমি লিখিলেই হৈ যাব সেইটো কৰোঁতে এটা কথা মন কৰিব লাগিব যে যাতে আমি 5 আৰু -13 দুটা সংখ্যা নলওঁ যেহেতু আমাক এই দুটা সংখ্যাৰ মাজৰ সংখ্যাকেইটা উলিয়াবলৈ কৈছে তো আমি হিচাপ কৰোঁ কি কি আছে 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 17টা তো আমি দেখিলোঁ 5 আৰু -13 মাজত আছে 17টা অখণ্ড সংখ্যা তো আমি লিখিব পাৰোঁ ইয়াত যে 17টা এটা আছে 13 আৰু -13 মাজৰ আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু অখণ্ড সংখ্যা দুটা লিখা তো 13 আৰু -13 মাজত লিখিব লাগিব আমি তাৰ বাবে 6 7 8 9 10 11 12 13 তো 13 আৰু -13 মাজত থকা অখণ্ড সংখ্যা সৰু আৰু ডাঙৰ অখণ্ড সংখ্যা আমাক লিখিবলৈ কৈছে তো আমি জানো যে 0ৰ পৰা সোঁফাললৈ যেতিয়া গৈ থাকোঁ তেতিয়া সংখ্যাবোৰ ডাঙৰ হৈ গৈ থাকে আৰু 0ৰ পৰা বাওঁফাললৈ আহি থাকিলে সংখ্যাবোৰ সৰু হৈ আহি থাকে গতিকে 0ৰ পৰা যেতিয়া আমি সোঁফাললৈ গ'লে সংখ্যাবোৰ ডাঙৰ হয় 13ৰ আগৰ সংখ্যাটো আমাৰ হ'ব আটাইতকৈ ডাঙৰ সংখ্যা এই ক্ষেত্ৰত আৰু -13ৰ আগৰ সংখ্যাটো হ'ব আটাইতকৈ সৰু সংখ্যা এই ক্ষেত্ৰত গতিকে 13 আৰু -13ৰ মাজত থকা আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ল আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ব 12 আৰু আটাইতকৈ সৰু সংখ্যাটো হ'ব -12 ঠিক আছে পটাপট কৰিবলৈ চেষ্টা কৰিম মই লিখি দিছোঁ ইয়াতে যে 12টো হ'ব আটাইতকৈ ডাঙৰ আৰু -12টো হ'ব আটাইতকৈ সৰু ঠিক আছে 3 নম্বৰটোলৈ যাওঁ তলত দিয়া অখণ্ড সংখ্যাবোৰৰ সংখ্যা ৰেখাত বহোৱা -6 4 বহাব লাগে আমি তো সেইটো কৰিবলৈ কি কৰিম আমি আমাৰ যিটো অখণ্ড সংখ্যাটো আছেই সংখ্যা ৰেখাডাল আছে আমাৰ গতিকে আমি ইয়াত কৰিবলগীয়া একো বিশেষ নাই আমি এটা কামেই কৰিব লাগিব যেতিয়া আমাক কৈছে যে -6 বহাবলৈ কৈছে -6 বহাবলৈ গ'লে আমি চাব লাগিব যে আমি যেতিয়া সংখ্যা ৰেখাডাল আঁকিম আঁকিলৈ -6টো ক'ত আছে যেহেতু সংখ্যা ৰেখাডাল -6টো ইয়াত আছে গতিকে আমি ইয়াত এটা গোল চিন দিম তাৰপিছত আমাক কৈছে কি 4 -10 তো 4টো ক'ত আছে ইয়াত আছে গতিকে 4 ইয়াত বহালোঁ -10 ক'ত আছে ইয়াত আছে গতিকে -10 ইয়াত বহালোঁ ঠিক আছে তো একৰ্ডিংলি আমি সেই সংখ্যাকেইটা আমি সংখ্যা ৰেখাত বহাম আমি এটা কথা মন কৰিব লাগিব যেহেতু আমাৰ ইয়াত তোমালোকক দেখাবলৈ মই সুবিধা হ'বলৈ
এডাল সংখ্যাৰ ৰেখাৰে কৰিছোঁ তোমালোকে যেতিয়া পৰীক্ষাত আহিব সেই পৰীক্ষাত আহোঁতে এই সংখ্যাৰ ৰেখাডাল তোমালোকে প্ৰত্যেকটো সংখ্যাৰ কাৰণে বেলেগে বেলেগে আঁকি ল'বা যদি -6 আহে এডাল সংখ্যাৰ ৰেখা আঁকিবা তাত -6টো বহাই দেখাবা 4 আহিলে 4ৰ কাৰণে তোমালোকে সংখ্যাৰ ৰেখাডাল আঁকিবা তাত 4টো দেখাবা তেনেকৈ কৰিলে তোমালোকৰ কৰিবলৈ সুবিধা হ'ব নম্বৰো তোমালোকে তেনেকৈ পাবা নেক্সট আছে -15তকৈ ডাঙৰ 5টা ঋণাত্মক অখণ্ড সংখ্যা লিখা -15তকৈ ডাঙৰ 5টা ঋণাত্মক অখণ্ড সংখ্যা বুলি কৈছে তো আমি মন কৰিম এতিয়া -10 আছিলে আমি এফালে লিখিম -11 -12 -13 -14 -15 সো আমি জানো যে কি শূন্যৰ পৰা যেহেতু আমি বাওঁফালে আহি থাকিলে সংখ্যাবোৰ সৰু হৈ আহি থাকে গতিকে -15তকৈ এইফালে থকা গোটেই সংখ্যাবোৰ হ'ব -15তকৈ ডাঙৰ তো -15তকৈ এইফালে যিমানখিনি সংখ্যা আছে তোমালোকে -15তকৈ ডাঙৰ বুলি লিখিব পাৰা তেতিয়া আমি কি লিখিব পাৰিম আমি -14 লিখিব পাৰিম -13 পাৰিম -12 -11 -10 -9 এই সংখ্যাবোৰ আমি লিখিব পাৰিম তো লিখিব লাগিব -15তকৈ ডাঙৰ 5টা ঋণাত্মক অখণ্ড সংখ্যা বুলি কৈছে তো আমি লিখিব পাৰিম -14 -13 -12 -10 -8 আদি এইবোৰ হ'ব ঋণাত্মক অখণ্ড সংখ্যা -15তকৈ ডাঙৰ এতিয়া তাৰপিছত আছে আমাৰ সত্য নে অসত্য লিখা ধনাত্মক অখণ্ড সংখ্যাবোৰক স্বাভাৱিক সংখ্যা বুলি কোৱা হয় নিশ্চয়কৈ ধনাত্মক অখণ্ড সংখ্যা যিবোৰ আছিলে শূন্যৰ পৰা এইফালে থকা গোটেইখিনি আমাৰ স্বাভাৱিক সংখ্যাই হয় তাৰপিছত আহিলে আটাইবোৰ অখণ্ড সংখ্যাই পূৰ্ণ সংখ্যা আটাইবোৰ অখণ্ড সংখ্যা এই গোটেই সংখ্যাবোৰ পূৰ্ণ সংখ্যা হয় জানো নহয় কাৰণ আমি জানো শূন্যৰ পৰা আৰম্ভ কৰি ধনাত্মক যিবোৰ সংখ্যা আছে সকলোখিনি মিলিহে পূৰ্ণ সংখ্যা হয় গতিকে এইটো হ'ব প্ৰথমটো হ'ব ট্ৰু তাৰপিছত হ'ব ফলছ সংখ্যাৰ ৰেখাডাল শূন্যৰ দুয়োফালে অসীমলৈ বিস্তাৰিত ইয়েছ অসীমলৈ বিস্তাৰিত এইফালেও সংখ্যাৰ ৰেখাডাল শূন্যৰ এইফালেও আছে আহিব এইফালেও আহিব সংখ্যা আগলৈ বাঢ়ি গৈ থাকিব গতিকে এইটো হ'ব ট্ৰু তাৰপিছত আছে শূন্য আৰু ঋণাত্মক অখণ্ড সংখ্যাবোৰে পূৰ্ণ সংখ্যাৰ থোপটো গঠিত শূন্য আৰু ঋণাত্মক অখণ্ড সংখ্যাবোৰে হয় জানো নহয় পূৰ্ণ সংখ্যা কিহে গঠিত হয় শূন্য আৰু ধনাত্মক অখণ্ড সংখ্যাবোৰ মিলিহে পূৰ্ণ সংখ্যাবোৰে গঠিত হয় গতিকে এইটো হ'ব ফলছ যদি a + b = 0 তেন্তে ইহঁতৰ এটা আনটোৰ যোগাত্মক বিপৰীত নিশ্চয়কৈ a + b = 0 হ'লে আমি যোগাত্মক অভেদ যেতিয়া পঢ়িছিলোঁ তেতিয়া পাইছিলোঁ গতিকে a + b = 0 হ'লে ইহঁতৰ এটা আনটোৰ যোগাত্মক বিপৰীত হ'ব এইটো হ'ব ট্ৰু তো আমি 5টা কৰিলোঁ অলৰেডি দেন এইটো শেষ কৰিলোঁ দেন আমি যাম এযোৰ অখণ্ড সংখ্যা লিখা যাৰ যোগফল -3 তো মই তোমালোকক সুবিধা হ'বলৈ আগতীয়াকৈ কৰি থোৱা আছে যোগফল -3 হ'বলৈ কি হ'ব আমি -8ৰ লগত 5 যোগ কৰিম 5 যোগ কৰিলে আমি কি পাম -3 পাম তেনেকৈ দিছে -5 পাবলৈ কি কৰিব লাগিব 11টা সংখ্যা আছে 11ৰ পৰা যদি আমি 16টো বিয়োগ কৰোঁ আমি পাম কি -5 ঠিক তেনেকৈ যোগফল 0 হ'বলৈ কি কৰিব লাগিব যোগফল 0 হ'বলৈ আমি কৰিব পাৰোঁ কি এটা ইয়াত পাছতে কৰি থোৱা আছে যোগফল 0 হ'বলৈ কি কৰিব পাৰোঁ ধৰি লওঁ আমি 5 - 5 কৰিলে আমি 0 পাব পাৰোঁ 5টো এটা অখণ্ড সংখ্যা হয় 5টো এটা অখণ্ড সংখ্যা হয় হয়নে গতিকে 5ৰ পৰা 5 আমি বিয়োগ কৰি আমি 0 পাব পাৰোঁ ঠিক তেনেকৈ বিয়োগফল 2 পাবলৈ কি কৰিব পাৰোঁ বিয়োগফল 2 পাবলৈ কি কৰিব পাৰোঁ আমি 14 বিয়োগ 12 14 পৰা 12 গ'লে 2 থাকে 14টো এটা অখণ্ড সংখ্যা 12টো এটা অখণ্ড সংখ্যা গতিকে 14ৰ পৰা 12 বিয়োগ কৰি আমি 2 পাব পাৰোঁ
নেক্সট আমাৰ আহিলে নেক্সট এযোৰ ঋণাত্মক অখণ্ড সংখ্যা লিখা যাৰ বিয়োগফল 6 তো বিয়োগফল 6 বুলি ক'বলৈ গ'লে ঋণাত্মক অখণ্ড সংখ্যাৰ আমি কি কৰিব পাৰোঁ ধৰি লোৱা এটা সংখ্যা a আছে 18 b আছে 24 কিন্তু আমাৰ ঋণাত্মক কৈছে হয় না গতিকে আমি -18 পৰা যদি -24 বিয়োগ কৰোঁ এটা আমি দেখিম কি a - b কৰিলে কিমান হ'ব চাওঁচোন -18 -24 -18 +24 ঋণাত্মক অখণ্ড সংখ্যা প্ৰথমতে আমি -18 লৈছিলোঁ তাৰপিছত আমি ল'লোঁ -24 তো -18 পৰা -24 বিয়োগ কৰিলে আমি পাম কি 24 পৰা 18 বিয়োগ কৰি 6 তো আমি দেখিলোঁ যে এটা সংখ্যা -18 লৈ আৰু এটা সংখ্যা -24 লৈ আমি দুটা ঋণাত্মক অখণ্ড সংখ্যা লৈ বিয়োগফল 6 আমি পাব পাৰোঁ দেন মোহাৰি দিছোঁ এইখিনি বাৰু দেন আহিলে আমাৰ 8 নম্বৰ অখণ্ড সংখ্যা a আৰু b নিৰ্ণয় কৰা যাতে a + b ধনাত্মক হয় বুলি কৈছে আমাৰ তো a + b ধনাত্মক হ'বলৈ কি হ'ব লাগিব ধনাত্মক মানে হৈছে পজিটিভ তো আমি a এর মান লৈ ল'লোঁ 3 b এর মান ল'লোঁ 2 a + b কৰিলে আমি পাম কিমান 3 + 2 = 5 5 মানে হৈছে এটা ধনাত্মক সংখ্যা সো আমি a আৰু a এর মান 3 b এর মান 2 লৈ a + b ধনাত্মক এটা অখণ্ড সংখ্যা পাব পাৰোঁ দেন আছে a is not equal to b সেকেন্ড কেসটো দিছে a is not equal to b একো ডাঙৰ কথা নহয় a আৰু b এর মান একে নললেই হৈ গ'ল আমাৰ গতিকে a is not equal to b আমি পাবলৈ কৰিব লাগিব কি a এর মান ল'লোঁ 3 b এর মান একে বেলেগটা লৈ ল'লোঁ b এর মান ধৰিবা ল'লোঁ -2 তো সেইটোৱে a is not equal to b যেটো কেস দিছে সেইটো আমাৰ স্যাটিসফাই কৰিব দেন 3 নম্বৰত আছে কি a - b = 0 a - b = 0 তো a এর মান আমি লৈ ল'লোঁ ধৰা 50 b এর মান লৈ ল'লোঁ 50 তো আমি কি পাম 50 - 50 কৰিলে 0 পাম গতিকে a এর মান 50 আৰু b এর মান 50 লৈ আমি a - b = 0 যেটো কেস দিছে সেইটো স্যাটিসফাই কৰাকে আমি উলিয়াব পাৰোঁ ওকে এইখিনি হৈ গ'ল এতিয়া দেন আমি চাম 9 নম্বৰটো চাম তাত দিছে কি -15 প্লাস -4 ইকুয়াল টু কি হ'ব এফালে -4 দিছে আৰু প্লাস ইফালে সংখ্যাটো আমি লিখিব লাগে তো আমি দেখিছো যে একো মন নকৰিবা ইয়াত যেহেতু দুটা সংখ্যা বেলেগ বেলেগ যদিও বা আছে ইয়াত এটা সংখ্যা দিছে বাকিটো সংখ্যা লিখিব লাগে তো গম পাইছে ইকুয়াল হ'বলৈ কি কৰিব লাগিব সমান হ'বলৈ আমি -15 দিয়ে আমি লিখিব লাগিব সেকেন্ড আছে কি -7 + 8 5 + -7 ব্ৰেকেট ক্লোজ + 8 তো আমি সহযোগ বিধি মতে কি পঢ়িছিলো a + ব্ৰেকেট ষ্টাৰ্ট b + c সমান a + b ব্ৰেকেট ক্লোজ + c তো সেই বিধি মতে আমি কৰিলে কি পাম সেই বিধি মতে কৰিলে আমাৰ যেহেতু a পাৰ্টটো অলৰেডি দিয়া আছে আমি a পাৰ্টটো কৰিব লাগে তো সেই পাৰ্টটো মতে কৰিলে b + c আমাৰ ইয়াত আছে গতিকে আমি a টো লিখিব লাগিব ইয়াৰ a মতে a টো কি হ'ব 5 তো আমি ইয়াত লিখিব পাৰিম আমি 5 কি সংখ্যাৰ লগত যিকোনটা সংখ্যাৰ লগত শূন্য যোগ কৰিলে আমি সংখ্যাটোৱে পাওঁ হয় নাই গতিকে আমি -23 লগত ইয়াত 0 যোগ কৰি আমি -23 পাম আৰু এইফালেও -23 লগত আমি ইয়াত 0 যোগ কৰিলে একেই সংখ্যা পাম গতিকে গুটিকিটা সমান হ'বলৈ আমি 0 যোগ কৰিব লাগিব দেন আছে -19 ৰ লগত কি যোগ কৰিলে -27 পাম তো আমি এইটো পাবলৈ কি কৰিব লাগিব আমি -27 ৰ পৰা -19 টো আমি কি কৰিম বিয়োগ কৰি দিম -27 ৰ পৰা যদি আমি -19 কৰোঁ তেতিয়া কি পাম আমি পাম যে -27 -7 +19 -8 গতিকে ইয়াত হ'ব -8 -19 ৰ লগত আমি
মাইনাছ 19 লগত প্লাছ মাইনাছ 8 কৰিলে আমি মাইনাছ 27 পাম দেন আছে x প্লাছ 12 ইকুৱেল টু 0 হ'লে x ৰ মান কিমান হ'ব আমি এইটো কৰি চাম এইফালে x প্লাছ 12 ইকুৱেল টু 0 হ'লে x ৰ মান লিখিব লাগে কিমান হ'ব সুধিছে গতিকে আমি কি কৰিম এইটো আৰু কৰিবলৈ বৰ বিশেষ একো নাই আমি x লিখিলোঁ সংখ্যাটো সমান চিন ইফালে লৈ গ'লোঁ সমান চিনৰ আনটো সাইডে গ'লে ধনাত্মকটো ঋণাত্মক হৈ যায় গতিকে এইটো প্লাছ 12 টো হ'ব আমাৰ মাইনাছ 12 গতিকে ইয়াত আমাৰ x ৰ মান হ'ব মাইনাছ 12 তো এইখিনি হ'ল আমাৰ সলিউশন